এই যে ধুনীয়া মন্দিৰভাগ দেখিছে, এই ধুনীয়া মন্দিৰভাগ যদি আপুনি চাবলৈ বিচাৰে তেতিয়াহ'লে আপুনি যাব লাগিব ডুমডুমালৈ। বৰ্তমান নদীৰ কাষত আছোঁ আৰু কেনেকুৱা ধুনীয়া পৰিৱেশ আপোনালোকক দেখাইছোঁ, চাওক। ইয়াত দেখিছেনে পৰশুৰামৰ মূৰ্তি ধুনীয়াকৈ মানে থিয় কৰাই থৈ দিছে। এয়া বৰ্তমান আমি পালোহি অৰুণাচল আৰু অৰুণাচলৰ পৰশুৰাম কুণ্ড মেইন জেগাখিনিলৈ যোৱা নাই, বৰ্তমান নদীৰ কাষত আছোঁ আৰু কেনেকুৱা ধুনীয়া পৰিৱেশ আপোনালোকক দেখাইছোঁ, চাওক। বৰ্তমান আমি পালোহি পৰশুকুণ্ড আৰু পৰশুকুণ্ডৰ প্ৰায়ে তললৈ নামি আহি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই নদীখন। আৰু ইমান ধুনীয়া পৰিৱেশটো চাওকচোন, পৰিৱেশটো দেখিয়েই যেন মানে তাতেই থাকি যাম তেনেকুৱা লাগিছে। ইমান ধুনীয়া এটা পৰিৱেশ, চাৰিওকাষৰ পৰিৱেশটো মই আপোনালোকক দেখাইছোঁ আৰু কি ক'ম আৰু ক'বলৈ ভাষা নাই। এনেকুৱা এটা পৰিৱেশ দেখিবলৈ ভাগ্যও লাগিব দিয়কচোন, নহয় জানো। এয়া আমি পৰশুকুণ্ড পালোহি, পৰশুকুণ্ডৰ গেটটো এয়া আৰু খুব ধুনীয়াকৈ প্ৰত্যেকটো ষ্টেপতে লিখা আছিল সীতাৰাম সীতাৰাম সীতাৰাম। আমি পৰশুৰাম কুণ্ডৰ মেইন গা ধোৱা ঠাইলৈ আহি আছোঁ আৰু বহুতখিনি উঠিব লাগে আৰু যিসকলে আহিছে গম পায় নিশ্চয়। আৰু আমি আহি আছোঁ, বহুতখিনি আহিলোঁ আৰু বহুতখিনি আছে। এয়া আমি বৰ্তমান আছোঁ এতিয়া পৰশুকুণ্ডৰ যিটো ঘাট, আমাৰ যাত্ৰীসকল যে যায় গা ধুবলৈ, উৰুকা নিশা গা ধুবলৈ যে যায়, পাপ খণ্ডন হয়, সেই ঘাটটোত আছোঁ আৰু আমাৰ লগত যোৱা সকলোৱে গা ধুইছে আৰু মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কিমান ধুনীয়া লাগে ঠাইখিনিত আৰু কিন্তু খুব ভয়ানক। তাত যদি আপুনি কিবা কাৰণত অকণমান ভৰিখন পিছল খাই যায়, তাত আৰু আপুনি যে আকৌ ঘূৰি আহিব পাৰিব ভাবিব নোৱাৰি, তাৰমানে ইমানেই ভয় লগা। সেয়ে মই আপোনালোককো দেখাইছোঁ আৰু চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে। তাতে বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পাম। এতিয়া দেখিব আপোনালোকে এয়া পৰশুকুণ্ডৰ মাছ দেখিছেনে, ইমান মাছ আছে সি কাষত, ইমান দেখিবলৈ বহুত ধুনীয়া লাগিছে। চাওকচোন এয়া মাছ দেখিছে, বহুত মাছ আহিছে। এয়া দেখিছেনে পৰশুৰামৰ মূৰ্তি ধুনীয়াকৈ মানে থিয় কৰাই থৈ দিছে। এয়া পৰশুৰামৰ মূৰ্তি আৰু কিমান ওখ, মই ইমান ওপৰলৈ যাব পাৰোঁ নে নোৱাৰোঁ নাজানো। জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম। আমি এতিয়া টিলিঙা মন্দিৰ আহিলোঁ, এয়া টিলিঙা মন্দিৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া মই চাকি জ্বলাব লৈছোঁ, শৰাই দিব লৈছোঁ। এতিয়া আহিলোঁ ডুমডুমাত, এটা মন্দিৰ পালোঁহি। বহুত ধুনীয়া মন্দিৰ এটাত আহিছোঁ আৰু যদি আপোনালোক আহে কিন্তু এই মন্দিৰটো চাবলৈ কিন্তু নাপাহৰিব, খুব ধুনীয়া মন্দিৰ এটা মই আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া আমি পালোঁহি ডুমডুমাৰ সেই মন্দিৰভাগ। চাওকচোন মন্দিৰভাগ সজোৱাই হওক বা মন্দিৰভাগৰ চাৰিওকাষৰ পৰিৱেশটো ইমান ধুনীয়া আছিলে। আৰু তাত আছিলে হনুমান বাবাৰ মূৰ্তি আৰু লগতে আছিলে গণেশ বাবাৰ মূৰ্তি আৰু মাতাদীৰ মূৰ্তি আছিলে আৰু তেনেকৈ কেইবাগৰাকীও মহাদেৱৰ মূৰ্তি আছিলে। তেনেকৈ কেইবাগৰাকীও মূৰ্তি ধুনীয়াকৈ সজাই থৈ দিছিলে, প্ৰত্যেকজনকে সেৱা কৰি। আৰু ইমান ধুনীয়াকৈ সজাইছিলে যেন চাইডে চাইডে, আৰু তাৰ গোটেই পৰিৱেশটো ইমান ভাল লাগিছিলে। মোৰ কিন্তু তাত গৈ মনটো খুব ভাল লাগিলে আৰু পৰিৱেশটো বহুত ভাল লাগিলে। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।